আপোনাৰ চাওক আমি এতিয়া আপোনাৰ লটো বহুত বনাইছে ল বনোৱাৰ পিছত সেই দ'জ আৰ ৰেষ্ট্ৰিক্টিভ লজ যে আজি এনেকুৱা কৰিব নালাগে কৰিলে এইটো পানিছমেণ্ট হ'ব নহয় কিন্তু মানুহে গম পাব লাগিব নহয় যে আজি এইটো কৰিলে এইটো হ'ব বহুত মানুহে গমো নাপায় যে আজি কোনোবাই যদি ড্ৰাগছ লয় দ্য ফল আউট উইল বি দিছ চ' এইবোৰৰ কাৰণে এইটো বাইক ৰেলীটো কৰিছে আণ্ডাৰ দ্য এজিছ অফ দ্য ডিষ্ট্ৰিক্ট জাজ চাউথ হিয়াৰ চ' দে হেভ ডান ইট চ' দ্য পিপল ন' এই ড্ৰাগছ এইটো যদি লয় দিছ ইজ দ্য ফল আউট আউট হিয়াৰ চ' এভৰিবডি শুড ন' এণ্ড তাৰ উপৰিও আপোনাৰ গোটেই ফেমিলিটোৱেই নহয় মানে সেই ল'ৰাটো যোনে বা ল'ৰা ছোৱালী যোনে ড্ৰাগছ লয় সেইটোৱেই নহয় দ্য এণ্টায়াৰ ফেমিলি ইজ ডিষ্ট্ৰইড চ' দিছ ইজ দ্য বেচিক আইডিয়া বিহাইণ্ড দিছ ড্ৰাগ লে ছাৰ অকল যিটো ভিতৰুৱা এলেকাসমূহতো এনেধৰণৰ প্ৰগ্ৰাম কৰাৰ প্ৰয়োজনীয়তা আছে বুলি আছে চবতে আছে এইটো চব মানুহে গম পাব লাগে যে ড্ৰাগছ ল'লে কি মানে কিমান ধ্বংস হৈ যায় চ' সেই বস্তুটো চবেই গম পাব লাগে মানে এইটো ইয়াতেই নহয় চবতে য'ত জেগাই আছে যে ইয়াৰ পৰা আৰম্ভ কৰিছে এনেকৈ আপোনাৰ গাঁৱে চাৱে সেইবোৰ তাতো কৰিব লাগিব চবতে আছে আমাৰ ইয়াত আপোনাৰ PLSA আছে আমাৰ ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচেছ অথৰিটি তেওঁলোকেও বহুত এইবোৰ এটেম্প্ট কৰি আছে চব মানুহে গম পাব